Hey guys, welcome back to my channel Mampu's vlog আৰু আজি আমি আহিছো বিয়াৰ শপিং কৰিবলৈ মোৰ ভন্টি এজনীৰ বিয়া আছে তাই মোৰ মামাৰ ছোৱালী হয় সো আমি তাইৰ কাৰণে গিফট কিনিব আহিছো আমি বেনাৰসী শাড়ী লম বুলি ভাবিছো আৰু লগতে এটা হ্যান্ডবেগ ব্ৰাইডাল সো এখন আমি গণেশগুৰিত আহিছো গণেশগুৰি ফ্লাইওভাৰৰ তলত প্ৰিয়া বস্ত্ৰালয় বুলি কয় তাতে আহিছো এজনী মই তাতে মানে কথা কবলৈ কোন অকৱাৰ্ড পালো কাৰণ পাব্লিক প্লেস হয় সো পাব্লিক প্লেসত অকন কথা কবলৈ লাজ লাগে কিন্তু মই লাহে লাহে হেতু ইমপ্ৰুভ কৰিম সো আহক আমি শাড়ী কালেকশন বিলাক চাই লওঁ কেনেকুৱা এতিয়া ৰেঞ্জটো আমি কৈছো যে 2000 মানৰ পৰা ষ্টাৰ্ট কৰক সো এই শাড়ীখন আমাৰ ভালে লাগিছে কিন্তু অকন বেছি ডাৰ্ক কালাৰ তাই অকমান মিঠা বৰণৰ সো আমাক এনেকুৱা শাড়ী লাগে যেটো মানে অকমান যিকোনো মানুহে পিন্ধিব পাৰে এই শাড়ীটো দেখিব কিন্তু ধুনিয়া লাগিছে বাট ৰিয়েলত ইমান ধুনিয়া নহয় সো বহুত কেটা শাড়ী চালো সব গিটাই ভাল কিন্তু হে আছে নহয় কোনোবা এটা শাড়ী আমি নিম সো বেস্ট এটা চুজ কৰিম এই শাড়ীখনো ভাল লাগিছে বহুত ইউনিক টাইপৰ ডিজাইন হয় ৰেডত ফাইনালি এইখন শাড়ী আমাৰ কাফি ভাল লাগিছে বেঙ্গলী বিয়া যেতিয়া এনেকুৱা শাড়ী হে ভাল লাগে আমাৰ বিয়াত মোৰ এই স্কাই কালাৰখনো খুব ভাল লাগিছিলে কিন্তু গাঁৱৰ বিয়া যেতিয়া ইমান লাইট কালাৰ দিলে মানুহে অকমান বেয়া পায় কাৰণ ইহতক লাগে যে নতুন বুৱাৰীক ইমান কম কালাৰ পিন্ধালে মানে অকমান বেয়া দেখি সেই কাৰণে এটো শাড়ী আমি স্কিপ কৰিব লগা হ'ল এখন শাড়ীও ভাল লাগিছিলে কিন্তু সিলভাৰ ওয়াৰ্ক ভাল লাগা নাই সেই কাৰণে নললো এইখিনি অকমান বেছি দামী ৰেঞ্জৰ 4-5 টকাৰ সো ইমানখিনি আমাৰ বাজেট নহয় এই ইয়েলো শাড়ীটো খুব ভাল লাগিছে কিন্তু ইয়েলো শাড়ীটো কমন হৈ যাব তাৰ ওচৰত অলৰেডি থাকিবই ইয়েলো শাড়ী সবেই দিয়ে ধুনিয়া আছিল বিৰাতে ধুনিয়া এটো 4000 মান আছিল কাপোৰটো খুব মানে খুবেই সিল্কি আৰু পিন্ধিব ভাল হ'ব মোৰটো এনেকা শাড়ী খুব ভাল লাগিছিলে যেটো মানে ছোৱালী মানুহে পিন্ধে এইবিলাক 3-4000 মানৰ পৰা ষ্টাৰ্ট হয় আৰু এই গ্ৰীন কালাৰৰ শাড়ীটো ভাল লাগিছিলে কিন্তু এইবিলাক গাঁৱৰ হিচাপত অকমান বেয়া হৈ যায় এয়া মাক মই এটো পিন্ধাই চালো ফাইনালি এটো শাড়ী ভাল লাগিলে এটো শাড়ীৰ দাম 4000 মই নিজৰ কাৰণে হোৱা হলে মই এই শাড়ীখনে ললো হয় ফাইনালি আমি এই শাড়ীখন সিলেক্ট কৰিলো আৰু আমি কলো যে এখনে পেক কৰি দিয়ক সো পেকিং হৈ গল মায়ে পইচা দি আছে ফাইনালি এটো 2000 ত আমি ললো একচুয়ালি দামটো আছিল কিমান 2500 মান আছিল কিন্তু আমি 2000 বাৰ্গেনিং কৰি পেলে লৈ ললো এতিয়া আমি আৰু এটা বস্তু কিনিবলৈ যাম আমাৰ নিজৰো অকমান শপিং আছে কসমেটিক্স কিনিব আছে জুৱেলাৰী কিনিব আছে এটা কসমেটিক শপত আহিছো মোক মাস্কাৰা লাগে আৰু কিছুমান ক্ৰীম এইবিলাক শেষ হৈছে সো হেবিলাকো আনিব আহিছো এটো মোৰ ভন্টিৰ কাৰণে নিম এই পিচ মিল্কটো তাই কৈ দিছে মোক যে ময়শ্চাৰাইজাৰ এটা লৈ আহিবা সো এই ময়শ্চাৰাইজাৰ এটা ললো আৰু এই নেচাৰছৰ এটা এলোভেৰা জেল ললো এটো মই খুব লগাই ভাল পাওঁ মা বুলে এটা খোপা নিয়ে এই ফুলবিলাক চাইছো খোপাত মাৰিবলে কিন্তু ইমানেই বেয়া দেখা হ'ল মই খোপাত লগাই চালো তাত দেখিব বহুত ফেক লাগি আছিল সেই কাৰণে নললো ইনষ্টেড আমি এই ফুলকিটা লৈছো এইকিটা দেখিবই ভাল লাগিছে ৰিয়েল টাইপ অকন ফিল আহিছে এইকিটা ভাল এটো দেখিব ভাল লাগে কিন্তু লাস্টিং নহয় মানে খুলি আহে বস্তুকিটা সো এইকাৰণে নললো এই দুটা ফুলে ললো এটা ৰবৰ লাগে ৰবৰো লম সৰু বস্তু লাগিয়ে থাকে আৰু এইবিলাক লবই লাগে এটা ভাল নেইল পেইন্ট লম ব্লু হেভেনৰ লৈছো 50 रुपीस মান হয় বাকি লেকমি মই নাই লোৱা কাৰণ মই ইমান নেইল পেইন্ট নলগাও
সো ইমান পইচা খৰচ কৰি লাভ নাই ইয়াত 300 মান আমাৰ হ'ল বজাৰ তাৰ পিছত আৰু এখন দোকানত গলো আমাক ওয়াইপাৰ্স লাগে জলদি মেকআপ বিলাক ৰিমুভ কৰিবলৈ ওয়াইপাৰ্স ললো মই এটা লিপষ্টিক ললো এটো ব্লু হেভেনৰে হয় পিংক কালাৰ নাই মোৰ ওচৰত সেইকাৰণে আৰু মাক এটা এজলেছ সিৰাম এটা দিলো এটো বায়োটিকৰ হয় বায়োটিকৰ প্ৰডাক্ট বিলাক এফৰ্ডেবল প্লাস ভাল হয় আপোনালোকে ইউজ কৰিব পাৰে যদি আপোনালোকৰ ৰিংকলস বগেৰা আছে আৰু এটো বায়ো কোকোনাট এটা ক্ৰীম এটা লৈছো যেটো ব্ৰাইটনেস বঢ়ায় স্কিনৰ এটো ভাল লোটাছৰটো ভাল আছিল কিন্তু লোটাছটো অকমান আমাৰ কষ্টলি লাগিল সেইকাৰণে নললো তাৰ পিছত মই আহিলো ষ্ট্ৰীট মাৰ্কেটত মোক লাগে ঝুমকা এইয়া এটো এটা ঝুমকা লৈছো খুব ধুনীয়া আছিল এটো দেখিবা একদম গোল্ডৰ নিচিনা লাগে মই মোৰ আউটফিটৰ লগত মিলাই পেলাই এই ঝুমকাটো লৈছো কাৰণ মোৰ বাকি জুৱেলাৰী বিলাক সব গোল্ডৰ থাকিব সো এয়া এটা ব্ৰাইডাল বেগ ইমান খোপা বেগ চালো চাই পেলাই ফাইনালি এটা বেগ আমি পালো ম্যাক্সিমাম বেগে বহুত বেছি মানে কাম কৰা আছিল আমাক ইমান কাম কৰা বেগ নালাগে এনেকুৱা সিম্পল বেগ লাগিছিল সো পাই গলো এটো খুব ধুনীয়া বেগ আৰু মই জানো তাইৰো ভাল লাগিব যাক দিম সো ফাইনালি এটো বেগ আমি ললো 600 মান পৰিলে এতিয়া আমাৰ ভন্টিৰ কাৰণে লৈ গৈ আছো সিংহাৰা আমি এটা বাছত উঠিলো আহোতে আমি কেবত আহিছিলো উবেৰত কিন্তু এতিয়া আমি বাছতে যাওঁ আৰু ওচৰতে যেটা বাছতে মানে বহি গলো আজিৰ ব্লগটো মই ইমানতে সামৰণি মাৰিলো আৰু আমাৰ ব্লগখন কন্টিনিউয়াছলি চাই থাকিবৰ কাৰণে মোৰ ব্লগটো লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব বাই বাই